মানে মোৰ হাজবেণ্ড সমীৰ ভূঞাই বেলেগ মাইকী সিহঁতৰ লগত এফেয়াৰ চলায়। তো এইটো কথা যেতিয়া মই গম পালোঁ, তেওঁক সোধাসুধি কৰিলোঁ, তেওঁ নাই বুলি কয়। পাছত মই চালোঁ, চোৱাৰ পাছত যেতিয়া মই তেওঁক মানা কৰিলোঁ, তেওঁ সদায় ৰাতি কি কৰিব, মদ খাব, মদ খাই আহি পেলাই মোক মোৰ ল'ৰাটোক ডাং খাই উঠি পেলাই পিটিব। এইটো কথা লৈ মই আজি এসপ্তাহ আগতো থানাত আহিলোঁ। থানাত আহি পেলাই অ' চি ছাৰক ক'লোঁ। অ' চি ছাৰে ক'লে ঠিক আছে, যদি এনেকুৱা আছে এবাৰ তোমালোকে কথা পাতি চোৱা, মিলি গ'লে ঠিকে, নহ'লেতো মই কৰি দিম। তেওঁ বুজাই পেলাই দিলে, তেওঁক বুজিলে, পঠালে। কিন্তু আকৌ যোৱাকালি ৰাতি তেওঁক মই গম পালোঁ, পৰহি এনেকৈ লগ কৰিব গৈছিলে। যোৱাকালি ৰাতিও মই গম পালোঁ যে তেওঁ বকলীয়া গৈছিলে, বকলীয়াৰ পৰা আহিলে। আহি পালে যদি ঘৰত কিয় অহা নাই, বেলেগ জেগাত বিজি আছে। কওঁতে তেওঁ আহিলে ৰাস্তাৰ পৰা মোক মাৰি গাড়ীত বহাই মোক মাৰি মোৰ ছোৱালীজনী আছিলে ঘৰত লৈ গ'ল। ঘৰত লৈ গৈ পেলাই তেওঁ মাৰি আছিলে, গালি বকি আছিলে, বেয়া মোৰ মা দেউতাক গালি দি আছিলে। সেই সময়ত মই ভিডিঅ' কৰিব ল'লোঁ বুলি তেওঁ মোৰ ফোনটো লৈ ল'লে। ফোনটো লওঁতে মই ক'লোঁ আপুনি যদি মোক ফোনটো নিদিয়ে মই আপোনাৰ ফোনটো লৈ ল'ম। তেওঁ কি কৰিলে, সেই সময়ত আকৌ বাহিৰত ওলাই পেলাই মোক আকৌ মাৰা ষ্টাৰ্ট কৰি দিলে। মোৰ ল'ৰাটোক মাৰিব যাওঁতে তাক একবাৰ দুইবাৰ বক্সিং মাৰিলে। ল'ৰাটোৰ বয়স কিমান? ল'ৰাটোৰ 14 বছৰ। তাক দুইবাৰ তিনিবাৰ মাৰিলে। সেই সময়ত তেওঁ লাট যেতিয়া চলাই তেতিয়া মই ধৰি ল'লোঁ। ধৰি থাকোঁতে মই ফোনটো মানে দলিয়াই তেওঁৰ পেলালোঁ। আচ্ছা, তেওঁ সাংবাদিকতা কৰে কোনটো চেনেলত কৰে? NB নিউজ আৰু কিডো লাইভত। আচ্ছা, তেওঁ সাংবাদিক বোলে বহুত মানে দম দি থাকে বোলে কোনো তেনেকৈ? তেওঁ ডাইৰেক্টে কয় যে পুলিচে আৰু ৰিপৰ্টাৰে মোৰ কি কৰিব, পুলিচে মোৰ পকেটত থাকে, পুলিচে মোৰ কেতিয়া একো কৰিব নোৱাৰে। আৰু ৰিপৰ্টাৰ হতে মোৰ কি কৰিব, ৰিপৰ্টাৰ হতে কোনোবা মোৰ এটা নিউজ বুজালে মই সিহঁতৰ 4টা নিউজ বুজাম, কোনো মোৰ একো কৰিব নোৱাৰে। আমি গম পাইছোঁ তেওঁৰ দুটা পৰিচয় পত্ৰ ব্যৱহাৰ কৰে। হয় আছে, মই এইটো তেওঁক ইমান দিন আগতো ক'লোঁ যে আপুনি দুটা যে ID চলাই আছে। কি ID চলায়? তেওঁ আধাৰ কাৰ্ড চলায় আৰু ভোটাৰ ID চলায়। তো মই ভোটাৰ IDটোৱে কিছুমান দিন আগতে চালোঁ। আধাৰ কাৰ্ড চাওঁতে মই তেওঁক সুধিলোঁ বোলে কিয় আপুনি এনেকৈ চলায়? ক'লে তোৰ কি মতলব, এইবিলাকত একো নহয়, মই মোৰ কৰি ল'ম। আধাৰ কাৰ্ডত কি নাম দিয়া আছে? তেওঁৰ অৰিজিনেল আধাৰ কাৰ্ডত নজমুল হক দিয়া আছে। বৰ্তমান কি দি পৰিচয় আছে? তেওঁ সমীৰ ভূঞা বুলি চলাই আছে। তেওঁ যে নজমুল হক নাম ল'বলগীয়া হৈছে, এইটো মই নাজানো তেওঁ এনেকুৱা কিয় কৰিছে। আপোনালোকৰ বিয়া বাৰু কিমান বছৰ হ'ল? 15 বছৰ হ'ল। তেখেতৰ অৰিজিনেল ঘৰটো ক'ত? অৰিজিনেল ঘৰ হোজাই ডিষ্ট্ৰিক্ট আমবাৰী। তেওঁ এই অৰিজিনেল যদি নজমুল হক, তেওঁ সমীৰ ভূঞা বুলি এটা হিন্দু পৰিচয় লৈ আছে। তাৰ আঁৰত ৰহস্য কি, নে জেহাদীৰ কিবা হাত আছে নেকি তেওঁৰ লগত? সেইটো মই ইমান গম নাপাওঁ, হ'ব পাৰে নহ'ব পাৰে। তেওঁ মোৰ পিছে বহুতখিনি কৰে, মোক কেতিয়াও সঁচা কথা নকয়। সেইটোকে মই ক'ব নোৱাৰোঁ তেওঁ মানে হয় নে নহয় বুলি।